BTC নিৰ্বাচনত স্বাভাৱিকতে ভাল ফলাফল ভাৰতীয় জনতা পাৰ্টীয়ে কৰিব আৰু এই 28টা যি ইতিমধ্যে আমাৰ প্ৰাৰ্থী ঘোষণা কৰা হৈছে আৰু হয়তো 2-এটা বাঢ়িব পাৰে। মই ভাবোঁ যে আমি 13টাতকৈ কম নাপাওঁ আৰু 18টাতকৈ আমি বেছি নাপাওঁ আৰু যিহেতু 13টাতকৈ যদি কম নাপাওঁ 18টাতকৈ যদি বেছি নাপাওঁ নিশ্চিত ওপৰত ভাৰতীয় জনতা পাৰ্টীক বাদ দি পেলাই কোনো চৰকাৰ গঠন কৰিব নোৱাৰিব। কাৰ লগত চৰকাৰ গঠন হয় নহয় সেইটো বিষয়ে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ৰাজ্যিক সভাপতিয়ে আগন্তুক দিনত চিন্তা চৰ্চা কৰিব, দলীয় মৰ্যাদাত চিন্তা চৰ্চা কৰিব। এই মুহূৰ্তত আমি নিজৰ যি সংগঠন সেই সংগঠন ইতিমধ্যে শক্তিশালী কৰি লৈছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া জিলা 5খন জিলাত সাংগঠনিক সভা কৰিছে। তাৰ পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়া 28খন সাংগঠনিক সভা কৰিছে, য'ত নেকি 3000কৈ কাৰ্যকৰ্তা উপস্থিত আছিলে। গতিকে প্ৰতিটো সমষ্টিত 3000 কাৰ্যকৰ্তা কাম কৰাৰ কাৰণে টঙালি বান্ধিছে। আজি মথনগুৰিত ৰাতিপুৱা সভা কৰিছোঁ, ইয়াত এতিয়া কৰিছোঁ, ইয়াৰ পৰা গৈ পেলাই মই ককলাবাৰীত আমি সভা কৰিম। গতিকে ঠিক তেনেকুৱাকৈ আমাৰ যদি বাক্সাত যদি চাওঁ, বাক্সা জিলাত আমি যদি চাওঁ আমাৰ দিহিৰা সমষ্টিয়ে হওক, ককলাবাৰী সমষ্টি বা মথনগুৰি সমষ্টিটো আমি বিজয় নিশ্চিত। শালবাৰী সমষ্টিটো আমি যুঁজিবলৈ আমি প্ৰচেষ্টা চলাইছোঁ। গতিকে বাক্সা জিলাত আমি 3টা ছিট আমি পাম বুলি আমি আশা ৰাখিছোঁ। বাগানপাৰাত পাৰ্থক্য কেন্দ্ৰিক সংঘাতে চূড়ান্ত ৰূপ পাইছে, ইতিমধ্যে তাতে আপোনালোকে বেনাৰ প্ৰস্তাৱ। বাগানপাৰাটো যিহেতু তাতে ইনচাৰ্জ মই নহয়, গতিকে তাত জয়ন্ত মল্ল বৰুৱা, গতিকে তেখেতে এই বিষয়ে ক'ব পাৰিব। ককলাবাৰী সমষ্টিত দেখা গৈছে যে যিগৰাকী প্ৰাৰ্থী দিয়া হৈছে ইতিমধ্যে চৰ্চা চলিছে, তেওঁ 2009 চনতে এনকাউণ্টাৰ হৈছিল, এনেকুৱা ধৰণৰ এটা প্ৰসংগ আহিছে। বিজেপিক চাওক, মানে অভিযুক্ত বিষয়টো বেলেগ বিষয়, অভিযুক্ত হোৱাটো আৰু দণ্ডিত হোৱাটো বেলেগ বিষয়। এতিয়া তেওঁ কোনো কোৰ্টৰ জৰিয়তে দণ্ডিত হোৱা নাই। এতিয়া কি কাৰণত কি এনকাউণ্টাৰ হৈছিল, কাৰ লগত কি এনকাউণ্টাৰ হৈছে সেইটো ময়ো নাজানো সেই বিষয়টো, এতিয়া মই শুনিহে আছোঁ। কিন্তু যিহেতু ভাৰতৰ ৰাজনীতিত মই দেখিছোঁ উত্তৰ প্ৰদেশ, বিহাৰকে আদি কৰি বিভিন্ন ঠাইত তেনেকুৱা অভিযুক্ত ব্যক্তি ইতিমধ্যে বিভিন্ন দায়িত্বত আছেগৈ। গতিকে সেই ক্ষেত্ৰত আমাৰ যি ৰমেন মদাহীৰ যি কথাটো ওলাইছে, গতিকে এই বিষয়টো নেকি মই ভালদৰে নাজানো। কিন্তু জনসাধাৰণৰ যিটো উৎসাহ দেখিছোঁ, জনসাধাৰণে তেওঁক আঁকোৱালি লৈছে। কাৰণ যোৱাকালি প্ৰাৰ্থী ঘোষণা হোৱাৰ পিছতে তাত ৰাজ্য ওলাই আহিছে। আজিও প্ৰায় আমাৰ যিমানবোৰ কাৰ্যকৰ্তা, প্ৰায় 500-600 কাৰ্যকৰ্তা ককলাবাৰীত মোৰ সভাৰ কাৰণে ৰখি আছে। গতিকে আমি মানুহজনৰ প্ৰতীকটো ব্যৱহাৰ কৰোঁ। নিৰ্বাচনত অংশগ্ৰহণ কৰে, পদুম ফুলে কৰে। নিৰ্বাচনত অংশগ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে কৰিব, হিমন্ত বিশ্ব শৰ্মা কৰিব, দিলীপ শইকীয়াই কৰিব। গতিকে প্ৰাৰ্থী কোন হয় সেইটো আমাৰ ডাঙৰ কথা নহয়। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ পদুম যিহেতু প্ৰতীক আমাৰ, সেই প্ৰতীকৰ আধাৰতে আমি নিৰ্বাচনত আমি অংশগ্ৰহণ কৰি আহিছোঁ।